আমাৰ কংগ্ৰেছ নেতা লোকসভাৰ বিৰোধী দলৰ দলপতি শ্ৰদ্ধা ৰাহুল গান্ধী ডাঙৰীয়াক বিজেপি এজন পালি নেতাই এনেকুৱা ধৰণৰ মন্তব্য দিছে, অসাংবিধানিক আৰু অমানৱীয়। এই যি মন্তব্য তেখেতে দিছে, এই মন্তব্যৰ পৰা তেখেতক আমি আঁতৰি থাকিবৰ বাবে আমি এই প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিছোঁ। আজি সমগ্ৰ অসমৰ লগতে ভাৰতত কংগ্ৰেছ দলৰ এক প্ৰতিবাদমুখৰ হৈ পৰিছে আৰু আমি এই বিজেপি দলৰ নেতা পালি নেতাসকলক সকলোকে আমি সকীয়াই দিছোঁ, আপোনালোকে কংগ্ৰেছ দলৰ আমাৰ যিজন নেতা ৰাহুল গান্ধীদেৱক এনেকুৱা ধৰণৰ অসাংবিধানিক আৰু অমানৱীয়তা যিটো তেখেতলোকে ভাষ্য প্ৰকাশ কৰি আছে, সেই ভাষ্যসমূহ প্ৰদান নকৰিবৰ বাবে আমি এই প্ৰতিবাদস্থলীৰ পৰা তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু তীব্ৰ ভাষাৰে আমি তেখেতলোকক সকীয়াই দিছোঁ। বিজেপিৰ এজন কৰ্মী তাৰবিন্দৰ সিং বাউৰা, এজন পূৰ্বৰ বিধায়ক, তেখেতে অসাংবিধানিকভাৱে আৰু এটা সন্ত্ৰাসবাদীৰ নিচিনাকৈ তেখেতে ভাষা প্ৰয়োগ কৰিছে যে ৰাহুল গান্ধী ডাঙৰীয়াক তেখেতে হত্যাৰ ভাবুকি দিছে। গতিকে এনে এজন সাংবিধানিকভাৱে সংসদীয় ব্যৱস্থাত থকা এজন বিজেপি নেতাই আমাৰ বিৰোধী দলৰ দলপতি, আমাৰ লোকসভাৰ বিৰোধী দলৰ দলপতি মহোদয়ক এনেকৈ শব্দ কৰিবৰ কাৰণে ক'ত সাহস পালে? তেওঁ যি শব্দ বাক্য বান মাৰিছে, এয়া বিজেপি দলৰ। আজি বিজেপি দলৰ মুৰব্বী হৈও দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে একো মাত মতা নাই। তেওঁ যি হত্যা কৰাৰ যি ভাবুকি প্ৰদান কৰিছে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াক, এনে বাক্যত আমি আজি বিক্ষোভ আজি তেখেতৰ প্ৰতিমূৰ্তি আমি আজি দাহ কৰিছোঁ, আমি প্ৰতিবাদী কাৰ্যসূচী আমি পালন কৰিছোঁ। ইয়াক তেওঁলোকক আমি বুজাই দিব বিচাৰিছোঁ যে কংগ্ৰেছ দলৰ আমাৰ যি লোকসভাৰ দলপতিক তেওঁলোকে যেনেধৰণে আক্ৰমণ কৰিছে, আমি কেতিয়াও ৰৈ নাথাকোঁ। আমি কিন্তু সাংবিধানিকভাৱে আমি আজি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। তেওঁলোকে সন্ত্ৰাসবাদী মন্তব্য প্ৰকাশ কৰিছে, আমি কিন্তু সাংবিধানিকভাৱে আজি কাৰ্যসূচী পালন কৰিছোঁ। আমি ইয়াকে সকীয়াই দিব বিচাৰিছোঁ যে সংবিধানৰ পক্ষত কংগ্ৰেছ দল সদায় আছে আৰু থাকিব। আমি কংগ্ৰেছ দলে সংবিধান ৰক্ষাৰ কাৰণে সদায় যুঁজি যাম, এই কথা আমি সকীয়াই থৈছোঁ।